অমিতা বাকলি চেলাই মই এটা বাটিত থৈ দিছোঁ। শিঙি মাছ চফা কৰিব ভাল হয়। শিঙি মাছটোত মই অলপ নিমখ দিছোঁ, তেতিয়া কি হয় মৰি যায়। তাৰপিছত ঢাকন লগাই থৈ দিছোঁ, নহ'লে ওলাই পলাব। আৰু শিঙি মাছ বিন্ধিলেতো গমেই পাই পূৰা জ্বৰ উঠি যাব। এতিয়া অলপমান লৰাই দিম, লৰাই তাৰপিছত চাম গোটেইখিনি মৰি থাকিব। মৰোতে আৰু মই অমিতাৰ পেষ্টখিনি দি দিম, অমিতাৰ বাকলি। তেতিয়া কি হয় চফা হৈ যায়, ধুনীয়া বগা হৈ যায়। মাছখিনি এতিয়া মৰি গ'ল, মই এটা ষ্টিল ৰুলেদি চফা কৰিম। শিঙি মাছখিনি বহুত পিছল হয়, সেইকাৰণে সুতিৰ কাপোৰত থৈ কিনে এনেকৈ ধৰি দিছোঁ, চফা হৈ গ'ল। মাছৰ সৰু সৰু পাখিকেইটা মই কেঁচি এটাৰে কাটি দিম, আৰু পিঠিত যে এটা ৰস থাকে সেই ৰসটো গুচাই দিম। এয়া চফা কৰা হৈ গ'ল। আৰু ভালকৈ চফা হ'লে হয়, কিন্তু বেছি নঘঁহিলেও আৰু নিদা উঠি কিনে মিস্ত্ৰীকেইটা